আজি অলপ লোকেল মুৰ্গী অমিতা জালুক দি খাবৰ মন গ'ল আৰু সেয়েহে এনেদৰে অমিতা অলপ কাটি ল'লোঁ আৰু লোকেল মুৰ্গীখিনি বজাৰৰ পৰাই এনেদৰে কটাই আনিলোঁ আৰু লগতে দুটামান পিঁয়াজ 2-3টামান শুকান জলকীয়া আৰু আদা নহৰু অলপ থেতেলিয়াই ল'লোঁ আৰু কেৰাহীখন এনেদৰে গৰম হ'বলৈ দিলোঁ আৰু তেলখিনি গৰম হৈ গ'ল আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম এনেদৰে আৰু শুকান জলকীয়া কেইটা আৰু থেতেলিয়াই ৰখা আদা নহৰুখিনি দি দিম আৰু ভালদৰে ভাজি লৈ এতিয়া মাংসখিনি দি দিছোঁ অলপমান হালধি আৰু সোৱাদ অনুযায়ী অলপমান নিমখ দি দিছোঁ ভালদৰে মাংসখিনি ভাজি লোৱাৰ পিছত কাটি ৰখা অমিতাখিনি লগত দি খুব ভালদৰে ভাজি ল'ম অলপমান গুড়ি কৰি ৰাখিছোঁ জালুক অলপমান মছলা আৰু জালুক 2 চামুচমান দিছোঁ আৰু খুব ভালদৰে ভাজি লোৱাৰ পিছত অলপমান পানী দিম যিহেতু অমিতাখিনি খুব ভালদৰে সিজিব লাগিব আৰু এইদৰে কোনে কোনে বনাই খাই জনাবচোন আৰু মোৰ মাংসখিনি অলৰেডি হৈছেগে এয়া দেখিছে এটা বাটিত এনেদৰে মাংস অলপ উলিয়াই ল'ম খাবৰ বাবে আৰু সাধাৰণভাৱে এনেদৰে কোনে কোনে বনাই খাই ভাল পায় জনাবচোন আৰু এয়া মোৰ ভাতৰ কাঁহীখন ৰেডি হৈ গ'ল